আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল যাৰ নাম হ'ল পলেন গীতাশ্ৰী। আজি মই আপোনালোকক দেখুৱাম আমি প্ৰথমবাৰৰ বাবে মানে আমাৰ প্ৰথমবাৰ মানে কি আমাৰ ৰিশান বেটা আমাৰ ওচৰলৈ অহাৰ পিছত প্ৰথমবাৰৰ বাবে আমি তিনিওটা অকলে অকণমান ঘৰৰ পৰা ওলাই আহিছো। ক'ত যাওঁ কি কৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো, গতিকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। থেংক ইউ। কেনেকৈ আহিছে চাব নেকি? এইয়া চব একদম চকু মেলি ধুনীয়াকৈ একদম পুৰা চকু তলতলাই আহিছে। সি আচলতে কি গাড়ীত উঠাৰ পিছত খাবলৈও নিবিচাৰে আৰু টোপনিও নাযায়। সি গাড়ীত উঠি খুবেই ভাল পায়, গাড়ীত উঠি মানে কি ফুৰি ভাল পায়। আচলতে ময়ো ফুৰি ভাল পাওঁ, তো সেইকাৰণে আমাৰ কণমানিটো ফুৰি ভাল পোৱা হ'ল। আৰু এতিয়া আমাৰ এইজনে আকৌ ইমান ফুৰি ভাল নাপায়। আজি যদি কওঁ ক'ৰবাত যাওঁ আমুকত যাওঁ নাযাওঁ আমুকহে তামুকহে ঢেৰ বকে, তাক মানে ঢেৰ কাৰণ লাগিব কেলৈ যোৱা কি কৰিবাগে তাত গৈ কিনো আছে ঢেৰ কুৱেশ্যন মানে তাৰ মানে। তো সেইকাৰণে এতিয়া যেনিবা মোৰ লাগ ভাল, আমাৰ বেটা ফুৰি ভাল পোৱা হ'ল। তো সেইকাৰণে অকণমান ডাঙৰ হ'লে আমি ধুনীয়াকৈ ফুৰিম আৰু এই পাপাক থৈ যাম, হ'বনে? আৰু তুমি থাকিবা থাকিবা আমি দুটা যাম ফুৰিবলৈ। অঁ আপোনালোক সাক্ষী আছে, ল'ৰাকে মোকে ফুৰিবলৈ যাবলৈ কৈছে, কিন্তু সি হেনো ঘৰ ৰখিব। আপোনালোক সাক্ষী আছে, গতিকে মই আপোনালোকক দেখুৱাম। ঠিক আছে, মোৰ ভিউৱাৰ্ছ কিন্তু সাক্ষী আছে আকৌ। ঠিক আছে, মই ঘৰ ৰখিম। অঁ ঠিক আছে, ঘৰ ৰখিব, পাপাই ঘৰ ৰখিব, আমি ফুৰিবলৈ যাম। এয়া চাওক সি ইমান ধুনীয়াকৈ চকু মেলি মেলি ধুনীয়াকৈ চাই আহিছে। হাই কৈ দিয়া হাই। মই এতিয়া হাই ক'ব পৰা হোৱা নাই, তোমালোকে আশীৰ্বাদ কৰা সোনকালে ডাঙৰ হৈ মই যাতে তোমালোকক হাই ক'ব পাৰো ন। অঁ চাইছে চোৱা চোৱা আছে ধুনীয়াকে সোমাই আহিছো বেচেৰাটো। মই যে আপোনালোকক কৈছিলো আজি আমি ক'ত যাওঁ কি কৰোঁ দেখুৱাই থাকিম। প্ৰথমে আমি আহিছো আমাৰ পুলিবৰ ঘৰখনলৈ, তাৰপিছত ক'ত যাওঁ কি কৰোঁ প্লেনিং কৰি আছো, তাৰপিছত আপোনালোককো দেখুৱাম। ঠিক আছে, চাই থাকক। এই প্ৰথমে আমি ইয়াত টিকলু দাদা ৰখি আছে আমাৰ ৰিশানক ল'বলে। টিকলু দাদা ৰখি আছে। সি ঘৰ পোৱাৰ পিছতে ধুনীয়াকৈ শুলে, শুই উঠি তাৰ ইয়াৰ বিচনাতে সি ধুনীয়াকৈ খেলি আছে। তাৰপিছত আপোনালোকক দেখুৱাইছোঁ আমাৰ কণমানিটো আৰু আইতাকৰ লগত কথোপকথন, আইতাক আৰু নাতিনীয়েকৰ কথোপকথন। আইতাই মাতিছে নি তোমাক? আইতাই মাতিছে নি তোমাক? মোক কলি যাইছ কোন কণ? মোক কলি যাইছ কোন কণ? মোক কলি যাইছ কোন কণ? মানে কিবা এটা ক'বলৈ বিচাৰে, মুখকে এনেকে থাকে নহয়। ই কালি পৰহিটো তোৰ লগত কথা পাতিছে আকৌ মুখখন জনাজনাকে। আঙুলি খাবলৈ শিকিছে। টিকলু দাদাই মাতিছে, ইয়াত টিকলু দাদাৰ লগত কথা পাতিছে। চা তুমি কোৱাচোন, মই অকণমান ডাঙৰ হ'লে তোমাৰ লগত খেলিম। আমাৰ ৰিশান আৰু টিকলুৰ দুটাৰে ধেমালি আপোনালোকে দেখিলে। তাৰপিছত আমি ভাত খালোঁ, ভাত খাই পেলাই অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট মানে কি আৰু গোটেইকেইটাই মিলি অকণমান কথা পাতিলোঁ, যিহেতু বহুত দিন লগ পোৱা নাই মাহঁতক, সেইকাৰণে অকণমান কথা বতৰা পাতিলোঁ। সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ নহ'লে। তাৰপিছত এতিয়া আমি ঘৰৰ পৰা আহিলোঁ, আহি পেলাই এতিয়া ক'ত যাম সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, চাই থাকক। আমাৰ ইয়াৰ ৰিশান শুলে এতিয়া। বহুত দিনৰ পিছত এনেকৈ যেতিয়া ওলাই আহিছোঁ, কিবা এটা খাই নগ'লেতো মনটো ভাল নালাগিব, আৰু ওলাই আহিলে কিবা এটা খাওঁ লাগেই। সেইকাৰণে ভাবিলোঁ
ম'ম'কে খাই যাওঁ যিহেতু মই প্ৰেগনেঞ্চিৰ পৰা ম'ম' খোৱা হোৱাই নাই এইবিলাক ফুচকা এইবিলাকো ভাল পাওঁ কিন্তু ফুচকা খাব নিদিয়ে এতিয়া তো সেইকাৰণে ভাবিলোঁ ম'ম'কে খাই যাওঁ গতিকে চাই থাকক আপোনালোকে মই খাম আৰু আপোনালোকে চাব ঠিক আছে যেতিয়া আপোনালোকক মানে যদি কেতিয়াবা লগ পাব লগা আছে তেতিয়া একেলগে বহি খাম আজি এতিয়া মই অকলেই খাওঁ আপোনালোকে চাই থাকক আমাৰ ছাৰে ম'ম' আনি দিলে সেয়াটো আপোনালোকে দেখিলেই এতিয়া আপোনালোকক দেখুৱাম যোৰহাটৰ কেবি ৰোডত তাতে এখন মি এণ্ড মমছ বুলি এখন দোকান আছে তাতে আমাৰ পোৱালিটোৰ কাৰণে কেইটামান বজাৰ কৰিব লগা আছে এতিয়া আমাৰ পোৱালিটোৰ বজাৰ কৰিম কি বজাৰ কৰোঁ আপোনালোকে চাই থাককচোন মি এণ্ড মমছত আমি পালোহি ইয়াৰ ভিতৰত সোমালে মানে মনটো কেনেকুৱা লাগে বুজাব নোৱাৰোঁ ইমানেই ধুনীয়া লাগে বস্তুবোৰ প্ৰতিটো বস্তুৱেই মৰম লগা বাচ্চাবিলাকৰ বস্তুবোৰ সঁচাকৈ বৰ ধুনীয়া লাগে আৰু ল'ৰাবিলাকতকৈ ছোৱালীবিলাকৰ ফ্ৰকবোৰ যে আয়ো নক'ব আৰু মোৰ যে দেখিলেই লোম লাগে মোৰ এনেকুৱা লাগে এটা ফ্ৰক যেন কিনি পেলাই আমাৰ ৰিচানকে পিন্ধাম এনেকুৱা নিচিনা লাগে বৰ মৰম লাগে ফ্ৰকবিলাক এয়া বাচ্চাবিলাকৰ আৰু ল'ৰাবিলাকৰ যিহেতু ড্ৰেছবিলাক অকণমান ডিজাইনটো কমেই থাকে কিন্তু ছোৱালীবিলাকৰ ফ্ৰকবোৰ সঁচাকৈ ভাল লাগে এতিয়া এখন বিচনা দেখুৱাম আপোনালোকক চাওক এইখন বিচনাখনত কিবা ফ্ৰক এটা পিন্ধাই থোৱা নিচিনা লগা নাইনে বাৰু এইখনতো আমাৰ এতিয়া ৰিচান শুই নাথাকে সি আজিকালি অকণমান মানে কি বদমাছ হৈছে তো সেইকাৰণে এইখনত শুই নাথাকে এইখন লৈও লাভ নাই আমাৰ পোৱালি বজাৰ কৰা হৈ গ'ল আপোনালোকেতো দেখিছেই দেউতাকে দাঙিব পৰা নাই ইমানেই মানে গধুৰ হৈ গৈছে বেগটো তো কেইবাটাও বস্তু দৰকাৰ হৈ আছিলে আজি বজাৰ কৰা হৈ গ'ল মানে কি ক'ম আৰু পোৱালিবিলাকৰ বস্তুবোৰ ইমানেই দাম আৰু মানে সাধাৰণ বস্তু এটাৰ যিটো দাম হয় সেইটো দামত আমি ঘৰলৈ মানে এটা ভাল কিবা এটা বস্তু বজাৰ কৰিব পাৰিম ইমানেই বস্তুবিলাকৰ দাম যিসকল নতুনকৈ মাক হ'বলৈ ওলাই আছে তেওঁলোকে গম পাব যিসকলতো অলৰেডি বাচ্চা আছে আপোনালোকেতো গম পাই বাচ্চাবিলাকৰ বস্তু কিমান দাম নতুনকৈ যিসকল মানে মাক হ'বলৈ ওলাইছে তেওঁলোকে একদম ৰেডি হৈ থাকক তো এইকাৰণে এতিয়া আহি বজাৰ কৰি মেলি ঘৰলৈ আহি আছোঁ আৰু পোৱালি বজাৰ কৰোঁতে আমাৰ মাক বাপেকৰ বজাৰ থাকিয়ে যায় সদায় তেনেকুৱাই হয় আজি মই ভাবিলোঁ যে মই এনেকৈ ইয়াক মানে এনেকৈ ফিডিং কৰিবৰ কাৰণে মই এনেকৈ কুৰ্তি দুটা এনেকৈ ল'ম বুলি ভাবি আহিছিলোঁ কিন্তু ইয়াৰ বজাৰ কৰোঁতে মোৰ বজাৰ থাকি গ'ল সদায় মোৰ তেনেকুৱাই হয় এতিয়া মোলৈ যে কেতিয়া বজাৰ কৰিব পাৰিম ঠিক নাই পূজাও আহি আছে কিনো লওঁ এইবোৰকে ভাবি আছোঁ তো চাই থাকিবচোন বাৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিমেই আৰু আজিনো পোৱালিলৈ কি বজাৰ কৰিলোঁ সেইখিনিও ঘৰত গৈ দেখাই আছোঁ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ ঘৰ আহি পালোহি পোৱালিলৈ কি বস্তু বজাৰ কৰিলোঁ সেইখিনি দেখুৱাৰ আগতে আপোনালোকক দেখাই লৈছোঁ আমি যিখন দোকানত ৰিচানলৈ বজাৰ কৰিছিলোঁ সেই দোকানখনত আমাৰ ৰিচানে এইটো গিফ্ট পালে এইটো মিমিৰ এটা ধুনীয়া জাইলোফোন হয় এতিয়া দেখাইছোঁ আমাৰ পোৱালিটোলৈ কি বজাৰ কৰিলোঁ এয়া আমি মিমিৰ ডাইপাৰ আনিছোঁ যিহেতু তাক ষ্টাৰ্টিঙৰ পৰা মিমি ব্ৰেণ্ডৰ ডাইপাৰ পিন্ধোৱা হৈছে তো সেইকাৰণে ডাইপাৰেই বেছিকৈ অনা হৈছে কাৰণ সেইটো খুব দৰকাৰী বস্তু হয় তাৰপিছতে আনিছোঁ ছেবামেড ব্ৰেণ্ডৰ তাৰ স্কিন কেয়াৰৰ প্ৰডাক্টখিনি মানে বডি পাউডাৰ লোশ্যন ক্ৰীম এণ্ড ৰেছ ক্ৰীম আৰু ৰেছ ক্ৰীমটো বাচ্চাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় তো সেইকাৰণে ৰেছ ক্ৰীমটো লৈ আহিছোঁ আৰু লগতে আনিছোঁ মিমি ডিটাৰজেণ্ট তাৰপিছত এতিয়া সম্পূৰ্ণ দিনটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোৱে যদি ভিডিঅ'টো চাই ভাল পালে সদায় কোৱাৰ দৰে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকৰ ন'টিফিকেশ্যনত আপোনালোকে পাই থাকিব আৰু যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোককতো মই থেংক ইউ নজনাকৈ যাব নোৱাৰোঁ সেইসকলৰ কাৰণে মোৰ ফালৰ পৰা থেংক ইউ ছ' মাছ আৰু সদায় এনেদৰে মৰম দি থাকিব আশীৰ্বাদ কৰি থাকিব আমি যাতে আপোনালোকলৈ ভাল ভিডিঅ' এনেদৰে পঠিয়াই থাকিব পাৰোঁ আৰু তেতিয়াহ'লে আজিলৈ বাই নেক্সট অন্য এটি ব্লগৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই